Hi guys, good morning. Good morning, good morning. Good morning, good morning. অসম পুলিচৰ বাবে প্ৰস্তুতি কৰিবলৈ আমি বৰ্তমান আহি আছোঁ। আপোনালোকক দেখাই যাম আগলৈকে পৰিস্থিতিবোৰ কি হয়, গতিকে চাই থাকক। আপোনালোকে প্ৰেক্টিচ কৰিছে না কমেণ্ট কৰি জনাব কোনে কোনে প্ৰেক্টিচ কৰিছে। গতিকে চাই থাকক আগত কি হয়, আমাৰ ৰানিং কৰাবোৰ দেখাম। এইফালে চাই লওক কি ধুনীয়া পৰিৱেশ। এইফালে আমাৰ গোটেই গছ গছনি ভৰা। এইখনেই হ'ল আমাৰ গাঁৱৰ দৃশ্য। আগলৈকে দেখাই গৈ আছোঁ, আপোনালোকে চাই যাওক। কি সুন্দৰ পৰিৱেশ। লগৰবোৰ আগত ফটো মাৰি আছে কিছুমানে, চাই যাওক। আমি পাইছোঁহি আমাৰ পইণ্টত, আগলৈকে দেখাই গৈছোঁ। আমি পাই গ'লোঁ বৰ্তমান আমাৰ পইণ্টত। চাই যাওক, এইফালে নদী আছে, কি ধুনীয়া পৰিৱেশ। চবফালে প্ৰকৃতিৰ মাজত তললৈ গৈ আছোঁ। এইখন আমাৰ গাঁওখন, এইবোৰ আহি আছে। কি ধুনীয়া পৰিৱেশ। অসম পুলিচ যোৱাবাৰ ভাল হোৱা, আকৌ এবাৰ খবৰটো দিব লাগিব বুলি পাই বহুত মনত দুখ হৈছে। গতিকে সকলোৱে প্ৰেক্টিচ অব্যাহত ৰাখিছে। আপোনালোকে চাই লওক সিহঁতে কেনেদৰে প্ৰেক্টিচ কৰে, মই দেখাই আছোঁ। আৰু কমেণ্ট কৰি জনাব আপোনালোকে কৰিছেনে নাই কোৱা। বল বল, বঢ়িয়া বঢ়িয়া। সকলোৱে কষ্ট কৰি যাওক, এদিন সকলোৱে নিশ্চয় ফল পাবই। কষ্টৰ ফল সদায় মিঠা। গতিকে আমি কৰাৰ দৰে সকলোৱে কৰি যাওক আৰু সকলোৱে জনাব কোনে কোনে বৰ্তমান প্ৰেক্টিচ কৰি আছে। কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আগলৈকে দেখাই যাম আমি কি কি প্ৰেক্টিচ কৰোঁ বৰ্তমান। এইফালে চাই লওক ৰাউণ্ডটো।
সকলোৱে অসম পুলিচৰ বাবে বহুত দিনৰ পৰা কষ্ট কৰি আছে, গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, নিশ্চয় সফল হ'ব এদিন। বিস্মিতৰ বেছিকৈ নেদেখাওঁ, মোৰো প্ৰেক্টিচ কৰিব লাগিব, কাৰণ কেমেৰা ধৰা মানুহ নাই, গতিকে ইহঁতক এপাক দৌৰা দেখুৱালোঁ আৰু ইহঁতে দৌৰিব চাগে 20-25 পাকমান, প্ৰায় 15-16 কিলোমিটাৰমান দৌৰে ইহঁতি আগৰ পৰা। বৰ্তমান এবছৰে হৈ গ'ল প্ৰেক্টিচ কৰি থকা। 19 বৰ্ষৰ প্ৰথম ফালৰ পৰা ষ্টাৰ্ট কৰিছিলে ইহঁতে ৰানিং কৰিবলৈ, গতিকে ৰাউণ্ডটো চাই লওক এবাৰ। তেতিয়াৰ পৰা বৰ্তমান এতিয়ালৈকে প্ৰায় 1 বছৰ পাৰ হৈ গ'ল ইহঁতে ৰানিং কৰি থকা, গতিকে ভালেখিনি দৌৰা লৰাই আছে গোটেই ইয়াত। আৰু লং জাম্প মৰাটো দেখুৱাম। লং জাম্প প্ৰায় 20-ৰ পৰা 22 ফুটলৈকে মাৰে এইবিলাক ইহঁতি। আপোনালোকক দেখুৱাম লং জাম্পৰ প্ৰেক্টিচটো। এডমিট মাজতে আমাৰ ইণ্টাৰভিউটো বন্ধ হোৱা খবৰ পাই ইহঁতি প্ৰেক্টিচটো এৰি দিছিলে 1 মাহমান, আকৌ নতুনকৈ আজিৰ পৰা আৰম্ভ কৰিছে, গতিকে দেখাই যাম আগলৈকে, চাই থাকক। এইখনেই আমাৰ গ্ৰাউণ্ডখন, ভালকৈ চাই লওক। প্ৰায় 500-600 মিটাৰমান হ'ব চাগে ৰাউণ্ডটো। এতিয়া থৈ দিওঁ, বাই বাই। ময়ো অকণমান প্ৰেক্টিচ কৰি লওঁ, আকৌ আগলৈ দেখাম। ধন্যবাদ। চিন্তু এইফালে ফুটটো দে কিমান জিকি থৈছিলি, কিমান আছে তাৰপৰা ইয়ালৈ? খাই যদি খাই লওক, বৈ চব ফেচিলিটি আছে ইয়াত। এইজন আমাৰ নিন্দা বগৈ ঠিক আছে সকলোৱে বৰ্তমান বগৈ খোৱাত ব্যস্ত। হৰিবত বগৈ চিং এইবোৰ বগৈ কোনোবা খাই যদি খাই